বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে যিখিনি কঠোৰ সিদ্ধান্ত লৈ আছে আৰু তাৰ বাদেও এইটো আঁচনিৰ বাদেও কেনেকুৱা ধৰণৰ কাম কৰিব লগা আছে বুলি ভাবে সমাজত? চাওক, যিটো ভাৰতীয় ন্যায় সংহিতা হ'ল, এই ন্যায় সংহিতাত এটা ডাঙৰ ক্লজ আহিছে, যিটোৰ বিষয়ে মই আপোনালোকক আগতে অনুৰোধ কৰিছিলোঁ যে কোনোবা ছোৱালী সৰু বয়সত যদি বিয়াও হয়, স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো ছেক্সুৱেল ৰিলেশ্যন কৰে, তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হ'ব। এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে। গতিকে যদি সন্তান জন্ম হয়, তেতিয়াহ'লেতো ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতেই বিবাহ কৰিলে, নাম্বাৰ 1, বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিলে, তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত পৰিব। অহা নৱেম্বৰ ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব। কিন্তু যোৱা এটা বছৰত অসমত বিভিন্ন NGO আহিছে আৰু অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে লোৱা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হৈছে তাক চাবৰ বাবেও যত্ন কৰিছে। গোটেইকেইটা NGOৰ ৰিপৰ্টত এইটোৱে আহিছে যে অসমত বাল্য বিবাহ বহু পৰিমাণে বন্ধ হৈছে। সেইকাৰণে মই ভাবোঁ যে যদিও পুলিচে একশ্যন চলাব, প্ৰথম বছৰত আমি যিমান লোকক গ্ৰেপ্তাৰ কৰিছিলোঁ সিমান লোকক আমি হয়তো এইবাৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰোঁ। আৰু ইয়াৰ মাজত বহুকেইজন সৰু বয়সতে বিয়া কৰোৱা স্বামীক বিভিন্ন আদালতে পস্কো আইনৰ অধীনত কাৰাদণ্ড দিছে। এটা সময়ত ইয়াত এটা প্ৰচাৰ হৈছিলে যে উচ্চ ন্যায়ালয়ে আমাক বেয়া পাইছে, আমাক কিবা চেঞ্চৰ কৰিছে, এনেকুৱা কথা কিছুমান কোৱা হৈছিলে। কিন্তু তাৰ বিপৰীতে যোৱা এবছৰত আমাৰ বহুকেইখন ন্যায়ালয়ে বাল্য বিবাহৰ ক্ষেত্ৰত পুলিচৰ সপক্ষে ৰায়দান কৰি ইয়াৰ অভিযুক্তসকলক পস্কো আইনৰ অধীনত 14 বছৰলৈকেও কাৰাদণ্ড বিহিছে। গতিকে মই ভাবোঁ যে বোথ নিগেটিভ এণ্ড এফাৰ্মেটিভ দুইটা কাম, ইতিবাচক পদক্ষেপো আমি লৈ আছোঁ আৰু আইনী ব্যৱস্থাও আমি লৈ আছোঁ। আৰু তাৰ ফলত 2026 চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ'ব বুলি মোৰ এটা ধাৰণা বা অভিমত আছে। মই যেতিয়া বাল্য বিবাহৰ অভিযোগত স্বামীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, সেইখিনি সময়ত যিসকল ছোৱালী পুনৰ ঘূৰি আহিছিল তেওঁলোকৰ কাৰণেও বিশেষ কিবা আঁচনি এটাৰ কথা আপুনি উল্লেখ কৰিছিল? তেওঁলোকৰ কাৰণে যিসকল ছোৱালীক দেউতাক মাকে দায়িত্ব ল'ব নোৱাৰিছিল, তেওঁলোকৰ বাবে আমি ৰিহেবিলিটেশ্যনৰ বাবে জিলা উপায়ুক্তসকলক ব্যৱস্থা কৰিব দিছিলোঁ যে ৰেচন কাৰ্ড দিব, PMY ঘৰ দিব। ধুবুৰী মানকাছাৰ জিলাত 2-এটা সহায় কৰা হৈছে, কিন্তু মূলতঃ দেউতাক মাকসকলে ছোৱালীসকলক ঘূৰাই লৈছে আৰু বহুত ক্ষেত্ৰত স্বামীৰ ঘৰেও ছাপৰ্ট দিছে যে এতিয়া ছোৱালীজনীক আমি নানো, 18 বছৰ হ'বৰ কাৰণে 4 মাহ আছে, দেউতাকৰ ঘৰত থাকক, 4 মাহ পিছত আমি লৈ আহিম। সেই ধৰণেও বহুত সমস্যা স্থানীয়ভাৱেও সমাধান হৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি চাইল্ড মেৰেজৰ অপাৰেশ্যনটো আৰম্ভ কৰাৰ পিছতে আমি এটা ছাৰ্ভে কৰিছিলোঁ, য'ত আমি পাইছিলোঁ যে চাইল্ড মেৰেজৰ লগতে চাইল্ড ট্ৰেফিকিং বা উইমেন ট্ৰেফিকিঙৰ ঘটনাটো সোমাই পৰে আৰু তাৰ এটা মূল কাৰণ বুলি দেখুওৱা হয় দৰিদ্ৰতাক, য'ত ছোৱালীগৰাকীক পঢ়াব নোৱাৰাৰ বাবে কাৰোবাৰ হাতত বিক্ৰী কৰি দিয়া পৰ্যন্ত উদাহৰণ আছে। গতিকে তেনে ক্ষেত্ৰত নিযুত মইনাই কেনেধৰণে সহায় কৰিব বুলি আপুনি ভাবে? মই আগতে কোৱাৰ দৰে যে আৰ্থিক প্ৰতিবন্ধকতাই হ'ল চাইল্ড মেৰেজ বা চাইল্ড ট্ৰেফিকিঙৰ এটা মূল কাৰণ। এই আঁচনিখনে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ, কাৰণ ভাৰতৰ কোনো ষ্টেটতে ইমান ডাঙৰ ইণ্টাৰভেনশ্যন আজিলৈকে হোৱা নাই। গতিকে মই ভাবোঁ যে ই এটা বহুত ডাঙৰ পজিটিভ ইম্পেক্ট এটা পেলাব গোটেই ব্যৱস্থাটোৰ ওপৰত। আৰু বহুত সময়ত আমাৰ ল'ৰাসকলেও কয় যে আমাক কিয় আঁচনিটো দিয়া নাই। আজিৰ আলোচনাই অন্ততঃ ল'ৰাসকলৰো এটা দৃষ্টিভংগী কৰিব যে ই হিতাধিকাৰী সৃষ্টি কৰা আঁচনি নহয় যে কোনোবাই আমাক ভোট দিব তাৰ কাৰণে আমি টকা দিম। এই আঁচনিখনৰ এটা মহান উদ্দেশ্য আছে। গতিকে কেতিয়াবা মোক লগ কৰিলে ল'ৰাবিলাকে কয় যে
মামা দাদা আপুনি আমাক একো নিদিয়ে কিন্তু এইটো কোনো ভোটৰ কাৰণে কৰা স্কিম নহয় ইয়াৰ এটা সুদূৰ প্ৰসাৰী এটা সামাজিক লক্ষ্য আছে হ'ব মই পুনৰ এবাৰ আজি আমাৰ এই কক আপুনি কৈছে যে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকক কাম কৰিবলৈ গৈছে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰে কিবা পৰৱৰ্তী সময়ত পৰিকল্পনা কৰি আমি স্কিলৰ কাৰণে অসমত বহুত ডাঙৰ পৰিকল্পনা হাতত লৈছোঁ আজিও মোৰ মিটিং আছে যেনে এই বছৰে মই এটা সৰু উদাহৰণ দিছোঁ 11 লাখ ল'ৰা ছোৱালীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে চাকৰি পাব 7,000 বাকী ল'ৰা ছোৱালীখিনিক আমি কি কৰিম স্কিল এডুকেশ্যন স্কিল ট্ৰেইনিং আৰু বিভিন্ন জায়গাত বিভিন্ন ভাৰতবৰ্ষৰ কোম্পানী আদিত আমি তেওঁলোকক কেনেকৈ নিয়োগ কৰিব পাৰোঁ যেনেকৈ আমি নিয়োগৰ বাবে স্বচ্ছ পৰীক্ষা পাতিছোঁ বিকল্পভাৱে চাকৰি নোপোৱা ল'ৰাখিনিৰ কাৰণেও আমি কি কৰিব পাৰোঁ তাৰো চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু মই ভাবোঁ যে ইয়াৰ বিকল্প হ'ল স্কিল এডুকেশ্যন আৰু কোনোবা এটা দিন আপোনালোকৰ লগত মই আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা মই নিজেও কথা পাতিম যে স্কিলৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছোঁ শিক্ষা বিভাগে কলেজতে স্কিল এডুকেশ্যনক মেইন ষ্ট্ৰীমিং কৰাৰ বাবে বহুতখিনি কাম হাতত লৈছে তাৰ বিষয়েও আমি আলোচনা কৰি আছোঁ যাতে কলেজত পঢ়ি থাকোঁতেই আমি স্কিল এটা বিশেষ স্কিল এটা আহৰণ কৰিব পাৰোঁ কাৰণ সকলোতো ACS নহয় সকলো APS নহয় সকলো শিক্ষক নহয় শিক্ষয়িত্ৰী নহয় লিমিটেড স্কোপ আছে কিন্তু এই লিমিটেড স্কোপৰ মাজত আমি যদি তেওঁলোকক স্কিল এডুকেশ্যন দিব পাৰোঁ তেতিয়ালে বহুত ডাঙৰ এটা সমস্যাৰ সমাধান হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্কিল এডুকেশ্যন দুইটাই এই দিশত কাম কৰি আছে এটা বেলেগ ইছ্যুৰ ওপৰত কৰে আজি আৰু নালাগে বাংলাদেশ বৰ্ডাৰলৈ আজি গোটেই অসমতে ছাত্ৰীসকলে চাই আছে কালি পৰহি পাতি ল'ম ঠিক আছে মই শিক্ষা May I ask a question, sir? Yes, please. Sir, in this society that we live in, it is an orthodox patriarchal one, which gives all the more reason why this scheme should be launched at the soonest. But also, men and women together build this well-knit society that we live in today. Maybe there should be a scheme, not a scheme exactly, but then education of such that could be included in our school system to educate the boys about maybe sexual education so that the child marriage can be stopped from their side as well. This is a very positive suggestion. We will do the needful. Thank you so much, sir. তোমার নামটো কি মা Olivia Kalita. অনিডিয়া Sir, Olivia. অলিভিয়া এইটো কথা কৈছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে চাইল্ড মেৰেজত ছোৱালীজনীৰ যিমান ভূমিকা থাকে তাতকৈ ল'ৰাৰো সিমানেই ভূমিকা থাকে গতিকে আমি ছোৱালীসকলক সচেতন কৰাৰ লগে লগে ল'ৰাজনকো শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা সচেতন কৰিব লাগে যাতে ল'ৰাজনেও কম বয়সৰ ছোৱালীক বিয়া নকৰায় হি অলছো বিকাম এ কেটেলিষ্ট ইন প্ৰিভেণ্টিং চাইল্ড মেৰেজ খুব পজিটিভ কথা ডেফিনেটলি আমি সেই দিশতো আমি কাম কৰিম